হাই হেল্ল' নমস্কাৰ মিজুজ ব্লগ ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে প্ৰথমবাৰৰ কাৰণে স্বাগতম জনাইছোঁ। আজি আমি যাব লৈছোঁ নামফাকে বৌদ্ধ মন্দিৰত। ভাবিছোঁ আপোনালোককো দেখাওঁ, তো বলক। আমি বৰ্তমান গৈ আছোঁ খোজকাঢ়ি আধা ৰাস্তা পাইছোঁহি আৰু অলপ আছেহি। ঘৰৰ পৰা যিহেতু বেছি দূৰ নহয়, সেয়া আমাৰ টিম মেম্বাৰ গৈ আছে। ভাগৰ লাগিছে নাই ছোৱালীকেইজনী? নাই লগা কোৱা, জোচটো আছে। যাওঁতে এতিয়া জোচটো আছে, আহোঁতে কি হয় দেখা যাওকচোন। সেইফালে টিকলি এটা আমাক মাতিছে। বাইদেউ ফটো পোষ্ট দিছে, ৱাও। এফালে চব ইমান ধুনীয়া ধুনীয়া ফুল আছে আৰু লগতে ৱালত খুব ধুনীয়াকৈ পেইণ্ট কৰি থৈছে। লগতে তেওঁলোকে ইয়াত সময়সীমা ধুনীয়াকৈ লিখি দিছে। এইফালে এখন বেনাৰত ধুনীয়াকৈ লিখি দিছে। খুব ধুনীয়াকৈ মূৰ্তিবিলাক বনাই থৈ দিয়া আছে, চাওকচোন। খুব ধুনীয়া ধুনীয়া। এই বুদ্ধ মন্দিৰটো আছে নাহাৰকটীয়াৰ জয়পুৰত। ইমান ধুনীয়া পৰিৱেশ, ক'বলৈ ভাষা নাই, ইমান ধুনীয়া ধুনীয়াকৈ সজাই থৈছে। মূৰ্তিবিলাক বিশেষকৈ চাওকচোন, খুব ধুনীয়া ধুনীয়া মূৰ্তি। তাহাঁতৰ কি বুলি কয় নাজানো, খুব ধুনীয়া লাগিছে। এইফালে চাওক আমাৰ টিকলি ভণ্টিজনী, আপোনালোকে চাগে নিশ্চয় দেখিছে, ইউটিউবত চেনেল আছে তাই, বাৰ্চিনা ব্লগ বুলি, তাই ভিডিঅ' কৰিছে। মোৰ নাতিনী, এই ভাগৰ এটা ইউটিউব চেনেল আছে, মই লিংকটো দি দিম বাৰু। তাই আমি ভিডিঅ' কৰোঁগৈ, লগত লগ পাই গৈছোঁ হঠাৎ। চাওক ৱাও, এয়া হৈছে নামফাকে স্বচ্ছ গাঁৱৰ বৌদ্ধ মন্দিৰ। চাওক, চাৰিওকাষে কেৱল মন্দিৰ মন্দিৰ। মই এইফালে নাতিনীৰ লগত কথা পাতি থাকোঁতে মোৰ টিম মেম্বাৰ হেৰাই গ'ল। ক'ত গ'লগৈ তাহাঁতি বিচাৰি ফুৰিছোঁ। এইটো হৈছে বৰ ধুনীয়া পুখুৰী এটা আছে বুলি পাইছোঁ ইয়াত। মোৰ টিম মেম্বাৰ বিচাৰি পাই গ'লোঁ। হ'ব চাওক, তাহাঁতি ইয়াত আছে, মই বিচাৰি ফুৰিছোঁ তাহাঁতক। এয়া হৈছে বুদ্ধ মন্দিৰ নামফাকে, আৰু এইফালে চাওক নহওক
এইটো হৈছে এটা পুখুৰী য'ত নেকি কাছ আছে বুলিও কৈছে শুনিছোঁ। এতিয়া আমি দেখা নাই, বহুতে হয়তো কিবা কিবি আনে ইয়াত কাছবোৰক খাবলৈ দিয়ে আৰু লগতে মাছো আছে। পুখুৰীৰ শাৰী আছে বাৰু মাছবোৰ পানীখিনি দেখাই দিয়া আছে। মাজত চাওকচোন ইমান ধুনীয়াকৈ মূৰ্তি এটা বনাই থৈছে, খুব ধুনীয়া লাগিছে পৰিৱেশটো আহি। লগতে বহুত ধুনীয়া মূৰ্তিবিলাক, বহুত মূৰ্তি আছে ইয়াত। হিচাপটোতো কৰা নাই বাৰু, কিন্তু মূৰ্তি বহুত আছে। লগতে মন্দিৰো আছে, এনেকৈ সৰু সৰুকৈ বনাই থৈ দিয়া আছে, খুব ধুনীয়া লাগিছে। তো লগা হয় close till I get up. Time is barely. ইয়াত চাওক ন, ইমান কিউটি পপি। ইয়াত কি বুলি মাতে নাজানো তাহাঁতি, মই মাতিছো নাহে। আহিলো টমি আয়ো টমি। ৱাও, ৰখি দিছে মোৰ ওচৰত, চুব পাৰিম নে নাজানো। টমি খুব ধুনীয়া লাগিছে। এইফালে চাওক, এয়া হৈছে মূৰ্তিবিলাকতো আছে বাৰু, আমি নাজানো বাৰু কি বুলি কয় মূৰ্তিবিলাকক, নামবোৰ নাজানো কোনটো কাৰ মূৰ্তি হয় যিহেতু। তথাপিতো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু অলপ মূৰটো চাওক। লগতে ইয়াত লিখি থৈছে বিনা অনুমতিত প্ৰৱেশ নিষেধ। এইফালে চাওক, আমি ইয়াৰ পৰা ওলালোঁ। বাবাই নামফাকে মন্দিৰ। পাটনাৰখিনি ক'ত আছে জানো, বিচাৰি যাওঁ তাহাঁতক। ঘূৰি ভাগৰ লাগি গ'ল আৰু ভোকো লাগিছে বহুত। দোকানত সোমালোঁ, দোকানত বিশেষ খাবলৈ একো নাই তেনেকৈ। চিপছ আৰু চবু কি খাইছা? পেকেট দোকানত মানে কি আমি খাবলৈ পেট ভৰা বস্তু নাপালোঁ, তো এইবিলাক চবে পেকেট। এতিয়া ঘৰত গৈ বেগ ভাৰী সি লাজ পাইছে। বগৰী আছে, ঘৰত গৈ ভালকে মাছৰ লগত ভাতটো খাম আৰু বনাই থৈছে চববোৰ মাকে। তো খাই গৈ আছোঁ। পেটটো যেনেকৈ অলপ ঘৰত পোৱালৈকে অকণমান শান্তি পাব। ফাইনেলি আমি আহি ঘৰ পাইছোঁহি আৰু। এয়া হৈছে কল্যাণী। আমি বগৰী আনিলোঁ, চব বগৰী আছিলে বগৰী বহুত, কিন্তু ইমান দূৰৰ পৰা খোজকাঢ়ি আহিছোঁ যিহেতু গধুৰকৈ আনিব নোৱাৰি, সেয়েহে কেইটামান আনিছোঁ আৰু খাবলৈ। আৰু এয়া হৈছে চবু। হাই, তাইৰ ভাগৰ এটা ইউটিউব চেনেল আছে, তো মই লিংকটো দি দিম বাৰু। তাৰপিছত এয়া হৈছে পূজা আৰু বৌ গৈছিলে, বৌ পলাইছে কিন্তু। এয়া হৈছে বৌ। সকলোকে চিনাকিটো কৰাই দিছোঁ আমাৰ টিমটো। আইঅ, চবৰে অৱস্থা বেয়া ন? ভোক লাগিছে। মেইনকৈ ভাগৰটো ইমান লগা নাই, কিন্তু ভোকটো লাগিছে। আমি ভাত নোখোৱাকৈ গ'লোঁ আৰু তাতে বগৰীও খাই দিলোঁ, একদম পেট পকাই ধৰিছিলে। ঘৰলৈ গৈ লওঁ। এতিয়া ঘৰ আহি পালোঁহি, 5:30মান বাজিল চাগে। এতিয়া চবুহঁতৰ ঘৰত ভাত খালোঁ আৰু গধূলিও হৈ গ'ল, তাত ভিডিঅ' কৰা নহ'ল, আন্ধাৰ হৈ গ'ল যিহেতু, সেইকাৰণে পটাপট আহিলোঁ ঘৰত। ঘৰ পাই এতিয়া অলপ পঢ়ি লৈছোঁ, ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে কমেণ্ট কৰি জনাব আপোনালোকৰ কেনে লাগিল। আজিলৈ আহিছোঁ, টাটা, বাই বাই।